অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 13 মে। আজি চৰকাৰী আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট এইটো ভিডিঅ'ৰ মাজত প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানি লওঁ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মানুহে PM কিষাণ আঁচনিত নিজৰ নাম অন্তৰ্ভুক্ত কৰিছে কিন্তু PM কিষাণ আঁচনিত টকা নাপায় 2, 3, 4, 5 কিস্তি লাভ কৰি এতিয়া বন্ধ হৈছে সেই সকল মানুহৰ কাৰণে গুৰুত্বপূৰ্ণ আপডেট এইটো ভিডিঅ'ৰ মাজত প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিত 2000 কৈ টকা নোসোমায় সেই সকল মানুহে অতি শীঘ্ৰে কৰিব লাগিব এই 3খন কাম। অন্যথা PM কিষাণ আঁচনিত নাম অন্তৰ্ভুক্ত থাকিলেও কিন্তু PM কিষাণ আঁচনিত টকা বেংক একাউণ্টত নোসোমাব। তো কি কাম কৰিব লাগিব এতিয়া বিস্তাৰিত জনাইছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথম কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। যিসকল মানুহে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেই সকল মানুহে অতি শীঘ্ৰে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। দ্বিতীয় নম্বৰ কামটো হ'ল PM কিষাণৰ eKYC। যিসকল মানুহে PM কিষাণত আবেদন কৰিছে কিন্তু এতিয়ালৈকে PM কিষাণৰ eKYC কৰা নাই সেই সকল মানুহে যদি PM কিষাণ আঁচনিত 2000 কৈ টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰে PM কিষাণৰ eKYC কৰিব লাগিব। তাৰ পিছত 3 নম্বৰ আপডেটটো হ'ল যিসকল মানুহে PM কিষাণ আঁচনিৰ লগত এতিয়ালৈকে মাটি তথ্য পাতি আপডেট কৰা নাই, লেণ্ড সিডিং কৰা নাই সেই সকল মানুহে অতি শীঘ্ৰে লেণ্ড সিডিং কৰিব লাগিব। অন্যথা PM কিষাণ আঁচনিৰ টকা বেংক একাউণ্টত নোসোমাব। তো আজি ইমানেই, ধন্যবাদ।